করতল কমল কমলতল নয়ন করতল 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 কমল কমল দল নয়ন করতল কমল কমল দল নয়ন করতল কমল কমল দল নয়ন তাৰ পিছৰখিনি কি আছিলে কৰতল কমল কমল দলৰ নয়ন আপোনালোকৰ মনত আছে নি বাৰু এটা কাম কৰোঁ মই মনত পেলাই আহোঁ তেতিয়ালৈকে আপোনালোকে ইণ্ট্ৰটো চাই লওক আৰু লগতে আমাৰ চেনেলটো বহুতে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি লওক লাইক চাইকবোৰ কৰি লওক তেতিয়ালৈকে মই মানে মনত পেলাই আহিছোঁ ঠিক আছে আপোনালোকে কিন্তু নাপাহৰিব আকৌ ছাবস্ক্ৰাইব কৰি লওক অনুকূল 2021 চনটোৱে আমাৰ মাজলৈ কিমান বেছি যুদ্ধ কঢ়িয়াই আনিলে সেইটো আৰু আপোনালোকক পুনৰ আকৌ মনত পেলাই কটা ঘাঁহত নিমখ সানি দিয়াৰ কোনো প্ৰয়োজন নাই পিছে আমাৰ সৌভাগ্য যে 2020 চনটো আমাৰ মাজৰ পৰা বিদায় মাগিলে ঠিক তেনেকৈ 2021 চনটো আমাৰ মাজলৈ আহিলে আমি ভাবিলোঁ যে 2021 চনত আৰু এতিয়া কি হ'ব পুৰা ভাল হ'ব পিছে না সকলোখিনি ঠিকেই গৈ আছিলে কিন্তু মাজত আহি সোমালে এই প্ৰাক চিনে এৱাৰ্ডছ নামৰ এটা এৱাৰ্ড ধৈৰ্য আৰে মই প্ৰাক চিনে এৱাৰ্ড শ্ব'টো যে 2021ৰ কাৰণে বেয়া মই সেইটো কোৱা নাই প্ৰাক চিনে এৱাৰ্ড শ্ব'টোৱে মোক কোনো জগৰ লগোৱা নাই মই তাক বেয়াকৈ ক'বলৈ কথাটো হৈছে যে কি এই প্ৰাক চিনে এৱাৰ্ডছ নামৰ এই শ্ব'টোত মানে 2021 চনত ইমানেই ঘমঘণ্ট লাগিছে কি ক'ম মানে মই মানে আজি কেইদিনমান ধৰি ইণ্টাৰনেট বোলা এই ঠাইখিনিত একেবাৰে এক্টিভ নাছিলোঁ না মই ইনষ্টাগ্ৰাম ইউজ কৰিছিলোঁ না মই ফেচবুক ইউজ কৰিছিলোঁ না মই ইউটিউব ইউজ কৰিছিলোঁ মই পুৰা আঁতৰি আছিলোঁ অকণমান ৰেষ্ট লৈ আছিলোঁ আৰু তাৰ পাছত কালি মই যেতিয়া ইণ্টাৰনেটৰ পৃথিৱীখনলৈ পুনৰ ঘূৰি আহিলোঁ দেখা পালোঁ কি হৈ আছে ইয়াত প্ৰাক নিউজত বোলে ডিম্পুৱে চেণ্ডেল পিন্ধি লৈ হোষ্ট কৰি আছে মই বোলো এইটোনো কি ডাঙৰ কথা ডিম্পুৱেতো এনেও চেণ্ডেল পিন্ধি ভাল পায় কি জোতা চোতা আগৰ পৰাই নিপিন্ধে স্পন পিন্ধিয়ে ঘূৰি ফুৰে হাৱাই চেণ্ডেল পিন্ধি ঘূৰি ফুৰা মানুহ গতিকে সি আৰু সেইবোৰ পিন্ধি ভালেই পাব গতিকে এইটোনো কি ডাঙৰ কথা হ'ল সেই বুলি ভাবি মই ভিডিঅ'বোৰ চালোঁ তেতিয়াহে গম পালোঁ উৰহী গছৰ উৰটো যে ডিম্পুৱে চুটৰ লগত মানে এইবোৰ কি বুলি কয় কুট চুট কি কয় আৰু সেইবোৰৰ লগত মানে চেণ্ডেল এযোৰ পিন্ধি গৈছিলে আৰু তাৰ কাৰণে আমাৰ অসমৰ ৰাইজবোৰে মানে তেখেতক লৈ বিতৰ্ক কৰিছে যে ডিম্পুৱে বোলে নিজকে বোলে দুখীয়া দেখাই আছে ডিম্পুৱে মানুহৰ মৰম চেনেহ পাবৰ কাৰণে চেণ্ডেল পিন্ধি লৈ গৈছে আৰে ভাই মানুহে গৈ চন্দ্ৰত মাটি কিনাৰ কথা চিন্তা কৰি আছে আৰু আমাৰ অসমৰ মানুহে কি চিন্তা কৰিছে মানুহে চেণ্ডেল পিন্ধি গ'লে চিম্পলিচিটি লোৱা হয় আৰু জোতা পিন্ধি থাকিলে কি হয় সি অহংকাৰী সেইটোও কৈছে এইটো মই কোৱা কথা নহয় সেইদিনাখন গম পালোঁ বোলে অসমৰ মানুহখিনি বৰ্তমান দুভাগ হৈছে এভাগে কৈছে কি ডিম্পুৱে বোলে মানুহৰ পৰা সহানুভূতি ল'বৰ কাৰণে চেণ্ডেলযোৰ পিন্ধি গৈছে কিন্তু ইফালৰ মানুহখিনিয়ে কৈ আছে যে বোলে ডিম্পুদা ঠিকেই আছে ডিম্পুদাই চেণ্ডেল পিন্ধি ঘূৰে তেখেতৰ সেইটো বোলে তেখেতৰ মন খোলা মানুহ কিন্তু বাকীবোৰ ইউটিউবাৰেতো চেণ্ডেল পিন্ধি নুঘূৰে তেওঁলোকে জোতা পিন্ধি ঘূৰে গতিকে তেওঁলোক অহংকাৰী ক'ত মানে লজিক ক'ত বিচাৰি পাইছে এইবোৰ কথাত এতিয়া চাওক আমিও ইউটিউবাৰ হ'ল বুলি আৰু আমি চেণ্ডেলযোৰ পিন্ধি যিকোনো কাম কৰি দিব নোৱাৰোঁ কাৰণ সেইটো অভ্যাস আমাৰ আগৰ পৰা নাই ডিম্পুৰ সৰুৰ পৰা অভ্যাস ডিম্পুৱে অকণমানিৰ পৰা জোতা নিপিন্ধে সি চেণ্ডেল পিন্ধিয়ে ঘূৰি ফুৰে সেইকাৰণে সি সেইটো কৰিব পাৰে কিন্তু আমিবোৰেতো আৰু চেণ্ডেলযোৰ পিন্ধি লৈ য'ত ত'ত ঘূৰি ফুৰিব নোৱাৰোঁ আমিবোৰেতো আৰু চেণ্ডেলযোৰ পিন্ধি লৈ প্ৰাক চিনে এৱাৰ্ডত উঠি দিবগৈ নোৱাৰোঁ সেইকাৰণে মানুহে এতিয়া ওলোটাই কি কৰিছে যিসকল ইউটিউবাৰে জোতা পিন্ধে তেওঁলোকক ট্ৰল কৰি আছে যে বোলে জোতা পিন্ধা ইউটিউবাৰ সকলো অহংকাৰী চেণ্ডেল পিন্ধাৰ কাৰণে ডিম্পু ভাল আৰে ভাই এইবোৰ একো নহয় চোৱা ডিম্পু নিজৰ জেগাত বেষ্ট বা যিসকল ইউটিউবাৰে জোতা পিন্ধে তেওঁলোকো বেষ্ট জোতা চেণ্ডেলক লৈ বৰ্তমান আৰু বিতৰ্ক কৰি থকাৰ দিন নাই পিছে শেষ নহয় এই বিতৰ্কটো আৰম্ভ হৈছে প্ৰাক চিনে এৱাৰ্ডছ নামৰ এই এৱাৰ্ড শ্ব'ৰ পৰা ইয়াৰ পাছত কি হৈ গ'ল প্ৰাক চিনে এৱাৰ্ড শ্ব'টোত ধুনীয়াকৈ অনুষ্ঠান চলি আছে অসমৰ হিয়াৰ আমতো জুবিন দাক লৈ বিতৰ্ক আৰম্ভ হৈ গ'ল এই প্ৰাক চিনে এৱাৰ্ড শ্ব'টোত বিতৰ্ক বাদ দিয়ক জুবিন দাৰ নামত থানাত কেছ হৈ গ'ল এটা চিঠি পাইছোঁ ওমেন কমিশ্যনৰ পৰা আৰু ওমেন কমিশ্যনৰ যি নিৰ্দেশনা সেইমতে আমি তাত কাম কৰি আছোঁ কি মানে
প্ৰাক্সিনে এৱাৰ্ডছ নে এইটো কৰোণা এৱাৰ্ডছ মানে কৰোণাৰ আন এটা নাম লৈ আন এটা ৰূপ লৈ প্ৰাক্সিনে এৱাৰ্ডছ এবাৰ অসমলৈ আহিছিলে নেকি মই কিন্তু প্ৰাক্সিনে এৱাৰ্ডছৰ বেয়া গুণ গোৱা নাই আকৌ সেইটো ভুল ভাবিব নালাগে সেইটো নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ শ্ব' গতিকে সেইটো মই সন্মান কৰোঁ ভাল লাগে সেই শ্ব'টো চাই কিন্তু সেই শ্ব'টোত এই 2021 চনৰ যিটো প্ৰগ্ৰেম আছিলে এইটোত মানে কি হৈ গ'ল নাজানো কিবা ৰাকেশৰ প্ৰব্লেম আছিলে নেকি মানে ৰাহু কেতু শনি ৰাকেশৰ কিবা প্ৰব্লেম আছিলে নেকি তাৰ কাৰণে মানে ইমানবোৰ ঘমঘণ্ট লাগি আছে নেকি জুবিন দাই বোলে নিকিতা বাক এনেকৈ কিবা কিবি কৈছিলে প্ৰস্তুতি বাক কিবা কিবি কৈছিলে আপোনালোকে গম পোৱা নাই যদিহে মই ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে নতুবা আই বটন যে এইটো দেখিছে ইয়াতো পাই যাব আপোনালোকে ইয়াত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব তাতো মই কৈছিলোঁ কিছুমান কথা তাৰপাছত কি হ'ল গম পোৱা মতে জুবিন দাৰ ওপৰত বোলে কিবা নাৰী সন্থানে মহিলা কিবা এটা সংগঠন আছিলে মই নামটো মোৰ মনত নাই বৰ্তমান সময়ত তেওঁলোকে জুবিন দাৰ ওপৰত কেছ কৰিছে তেওঁলোকে জুবিন দাৰ ওপৰত এখন এজাহাৰ দিছে এখন FIR দিছে জুবিন গাৰ্গে বোলে নাৰী শক্তিক সন্মান কৰিব নাজানে পিছে জুবিন দাই প্ৰত্যুত্তৰত কৈছে যে তেখেতে বোলে ধেমালিহে কৰিছিলে সকলোৱে চিৰিয়াছকৈ লৈছে তা কি ক'ম মানে মই আচৰিত হৈ গৈছোঁ এই প্ৰাক্সিনে এৱাৰ্ডছ শ্ব'টোৱে মানে বৰ বেলেগকৈ ঘমঘণ্ট লগাই দিছে এইবাৰ অসমত আকৌ বোলে সেইদিনাখন কোৱা শুনিলোঁ নিশিতা গোস্বামী আৰু প্ৰস্তুতি পৰাশৰ বাকো বোলে ট্ৰল কৰি আছে তেওঁলোকে বোলে অকণমানি কাপোৰ পিন্ধাৰ কাৰণে তেওঁলোকে বোলে কিবা মাইনা পেণ্ট পিন্ধি গৈছিলে তাৰ কাৰণে তেওঁলোককো বোলে ট্ৰল কৰি আছে এই প্ৰাক্সিনে এৱাৰ্ড বোলেতো চবকা ৱাৰ্ড লগা দালা কি ডিম্পু কি জুবিন দা কি নিশিতা বা কি প্ৰস্তুতি বা কি মানে চবৰে ৱাৰ্ড লগা দালা গতিকে কিনো ক'ম আৰু এইবোৰ বিষয়ৰ ওপৰত আৰু কিবা ক'ব লগা আছে বুলি মই নাভাবোঁ বাকী ৰাইজ আপোনালোককো অনুৰোধ জনাওঁ কিছুমান সৰু কথাক লৈ কিছুমান অকণমানি কথাক লৈ আপোনালোকে বিতৰ্কৰ সৃষ্টি নকৰিব কোনোবাই চেণ্ডেল পিন্ধি ভাল পায় কোনোবাই চেণ্ডেল পিন্ধি কমফৰ্ট ফিল কৰে তেখেত তেনেকুৱাই কোনোবাই জোতা পিন্ধি ভাল পায় জোতা পিন্ধিলে বেছি কমফৰ্ট ফিল কৰে তেখেত তেনেকুৱাই গতিকে জোতা বা চেণ্ডেল পিন্ধিলে বুলি মানুহকেইজনৰ মনকেইটাও যে বেলেগ হ'ব সেইটো কেতিয়াও ভাবি নল'ব কোনোবাই কাৰোবাক হয়তো ধেমালিতে কিবা এটা কৈছে সেইটোও যে বহুত বেছি বেয়াভাৱে আপোনালোকে লৈ ল'ব তেনেকুৱাও নহয় বা কোনোবাই সাজ পোছাক কিবা পিন্ধিছে বা নাই পিন্ধা সেইবোৰক লৈ প্ৰশ্ন কৰাৰ সময় আৰু বৰ্তমান নাই বেয়া দৃষ্টিৰে আমি চাওঁ তেনেহ'লে সেইটো বেয়া আৰু যদিহে ভাল দৃষ্টিৰে চাওঁ সেইটো ভাল এতিয়া আপোনালোকৰ মতে কি ভাল কি বেয়া কোন কি হয় কেনেকৈ হয় মই নাজানো মুঠতে তলত কমেণ্ট কৰক এফালৰ পৰা আপোনালোকৰ যিমান লিখিব লগা আছে সকলোখিনি তলৰ কমেণ্ট বক্সত লিখি দিয়ক বাকী লগতে আপোনালোকে যিবোৰ নাই কৰা ছাবস্ক্ৰাইব যে এইবিলাকো কৰি ল'ব বাকী যি মন যায় চব কৰি ল'ব কমেণ্টটো কৰিবলৈ একেবাৰে নাপাহৰিব বাকী মই যাওঁ এতিয়া নতুন চেণ্ডেল কিনিবলৈ কাৰণ চেণ্ডেল পিন্ধিলে বোলে মানুহ ভাইৰেল হয় চেণ্ডেল পিন্ধিলে বোলে আমুক তামুক কালো বই ময়ো চেণ্ডেল কিনিম অন কৰি দিলে চা আকৌ কৰতল কমল কমল দল নয়ন মই ভুলকে কৈ আছোঁ নেকি হয় জানো লগ কৰি দিছোঁ শুদ্ধ